ভাইটি চেনেলটোৰ জৰিয়তে সমূহ অসমবাসী ৰাইজলৈ শ্ৰদ্ধা জনাইছোঁ, মৰম জনাইছোঁ আৰু নতুন বছৰ শুভেচ্ছা জনাইছোঁ। চেনেলটো ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব সকলোৱে, নতুনকৈ উঠি আছে এখোজ আগবাঢ়ি যোৱাত সহায় কৰিব। অ'কে, থেংক ইউ। So yeah, what's up YouTube family? Namaskar, Assalamu, Alaikum. This is Imtaj Bora and you are watching Imtaj Vlogs YouTube channel. And सबको मेरी तरफ से हैप्पी न्यू ईयर। एंड आज एक बहुत स्पेशल प्रोग्राम है जो कि है बोगोरीसापोरी पे। तो अभी हम लोग वहीं पे जाएंगे एंड जाके काफ़ी सारा मतलब धूम मचाएंगे, क्योंकि आज हम लोग सारा यूट्यूबर जो मोरान से है ना, हम लोग सभी अब हम लोग वहीं पे जाएंगे। तो ऐसा कुछ हम लोग प्लान बना रहे हैं। अचुज्या आएगा बोगोरीसापोरी पे। सो चलिए वहीं जाते हैं। फिर कसम से घर पर ओলাই আহিলোঁ মই হিন্দী ব্লগ বনাই পেলাই এতিয়া অসমীয়া মানে ইয়াৰ পৰা অসমীয়া ওলাই ন, হিন্দীটো নোলায় মানে, ইয়াৰ পৰা নোলায় মানে, হিন্দীটো মুখৰ পৰা ওলায়, ইয়াৰ পৰা মানে অকল অসমীয়া কথাখিনি ওলাই থাকে। কেশৰ মিন্ময় আছে ইয়াত আজি ইয়াত মানে কিবা ক'ব নেকি 2022ৰ আটাইতকৈ শেষত কিবা ক'ব নেকি? বছৰটোত মোবাইলটো হেৰাই গ'ল। আচ্ছা, চবতে চব কাম ভালকৈ কৰিব লাগিব। বাকী ভাল লাগিলে, বছৰৰ শেষত লগ পালোঁ বঢ়িয়াকৈ। নেক্সট নতুন বছৰত একদম বঢ়িয়াকৈ ন। আৰু কথা জানে নাই, সদায় ঘৰৰ পৰা ওলাই আহোঁ মই হিন্দী ব্লগ বনাম বুলি, আহি মাজত অসমীয়া হৈ থাকে মানে কি হিন্দীটো মানে ইয়াৰ পৰা নোলায় মানে, অসমীয়াটো আকৌ ইয়াৰ পৰা ওলায় ন, সেইটো কাৰণে মানে অসমীয়া মেইন হ'লেও হিন্দী লাগে। হিন্দী কেতিয়া মানে মটোব্লগ কৰিলে মানে তেতিয়া ৰাষ্ট্ৰভাষাত লাগে মানে, এইটো মানে কৈ এতিয়া হিন্দীটো পূৰা আহি গৈছে মানে ভাল হৈছে ন। এতিয়া আমি ক'ত যাম কৈ দিয়ক? বগৰীচাপৰি বুলি কয়, বগৰীচাপৰিয়ে যাম। আৰু বিন্দাছকৈ আজি অচুৰ্য আহিব, তাত একদম ধুনীয়া প্ৰগ্ৰেম হ'ব। তো প্ৰগ্ৰেমত মজা লাগিব মানে। আগতে মানে মোৰ কি হৈছিলে, এনেকৈ টাউনত মোবাইল ফোন উলিয়াই বা হেৰি উলিয়াই ব্লগিং কৰিবলৈ আগতে ইমানটো মানে দম নাছিলে মানে, একদম লাজ লাগিছিলে বা কিবা মানে। সেই এতিয়া মতলব নাই, এতিয়া মানে এইটো বস্তু মানে ইম্প্ৰুভমেণ্ট বুলি কয়। এইটো ইম্প্ৰুভমেণ্ট 2022ত এইটো মোৰ ইম্প্ৰুভমেণ্ট হ'ল, সেইটো ক'ব পাৰিম। 2022ত কি পালোঁ মানে, ফোনটো উলিয়াই পেলাই ব্লগিং কৰিব পৰা হৈছোঁ মানে। বিগ ছাৰপ্ৰাইজ দি দিলে দেবুদাই, হয় নাই? চাওঁ এইটো চাওঁ, এইটো ফ্ৰণ্টৰ পৰা চালেতো গম পাব। এই বেক চাইডে চাওঁ, এইটো দেখিছে না? এয়া ইউটিউবাৰ और यहाँ व्यूअर तो गाइस यहीं से मैं आप लोग को दिखा देता हूँ क्या नेक्स्ट लेवल क्राउड है। यहाँ से देख लो भाई साहब, वाव। एंड यहाँ पे गाड़ी भी बहुत सारा है, पीछे भी है, इस तरफ भी। एंड फाइनली आके हम लोग यहाँ पे पहुँच गए, लेकिन इतना ज़्यादा मतलब क्राउड होंगे हम लोग कभी भी नहीं सोचा था हम लोगों ने। यहाँ से आप लोग देख सकते हैं ना कितना ज़्यादा मतलब भीड़ है यहाँ पे। एंड उस तरफ भी देखिए, मतलब बोगोरीसापोरी पहले भी मैं आया था, मतलब इतना तो लोग नहीं देखा था पहले यहाँ पे। एकदम फाइनल लास्टत मोहनबक लग पाइছোঁ ন। জোচটো ক'ত? ঐ ছিংগাৰগৰাকী এজন নহয় জানো? सो फाइनली आप लोग को मैं दिखा देता हूँ, यहाँ पे लिखा हुआ है, सब कुछ लिखा, आप लोग पढ़ लीजिएगा। आरो लगे ৰাজ্যিক মহিলা মৰ্চাৰ আমি অলিমোহন বাইদেউক আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ, আৰু আমাৰ উদযাপন সমিতিৰ সন্মানীয় কাৰ্যকৰ্তাসকলক আগবঢ়াই আনিবৰ কাৰণে অনুৰোধ জনাইছোঁ। উদযাপন সমিতি চব মিউজিকটো ভাল লাগিছে ন। এই আমাৰ মাজত অসম চৰকাৰৰ জনপ্ৰিয় মন্ত্ৰী আকৌ পালোঁ। হাই কৰি দিয়া হেল্ল', এইফালে চাই দিয়া। আৰু কোন আছে চবে হাই কৰি দিয়া। চাওঁ মঞ্চখন চাই লওঁ। ঠিক আছে মেডাম, আমি আপ্লুত হৈ সকলোৱে এবাৰ নাচিব পাৰিম। তেখেতক আমি মঞ্চলৈ আমন্ত্ৰণ জনাব বিচাৰিছোঁ। এয়া মানে ভাত বিতৰণ হৈ গৈছে আৰু কৰা কৰি হৈ গৈছে পুৰা মানে থালিটো।
যাবলৈ দিয়া নাই আচুৰ্যদা আগলৈ আছে কিন্তু যদি চান্স দিয়ে তেনেহ'লে যাম ৰ'ব দেখাম বাৰু আপোনালোকক আৰু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ খুব ভাল লগা এটা অনুষ্ঠান আমাৰ জনপ্ৰিয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মোহন ডাঙৰীয়াই এটা পৰিৱেশ সৃষ্টি কৰে ইয়াত আচলতে এই 31st ইমান ধুনীয়া এটা পৰিৱেশ হাজাৰ হাজাৰ মানুহ বনভোজ চলিছে এই বগৰীচাপৰি বনভোজস্থলী হয় এইটো কিন্তু হাজাৰ হাজাৰ মানুহ আৰু ইয়াতে আমি প্ৰত্যেক বছৰে গান গাওঁ এই বছৰ আহিলোঁ গান গাবলৈ খুব ভাল লাগিলে হাজাৰ হাজাৰ জনতা আৰু লগতে এই বছৰ নতুনকৈ আহিছে আচুৰ্যাই আজি গান গাব খুব ভাল লগা এটা পৰিৱেশ হৈছে সকলোকে শ্ৰদ্ধা জনাওঁ মানে ষ্টাৰ্ট কৰিব কোনটো গানেই দিয়ে বিয়া বিয়া আপুনি আৰু এইটো গান এটা প্ৰথম গাব লাগিব বহুত এগালমান ধন্যবাদ ফাইনেলি লগ পালোঁ কিন্তু পালোঁ খালি চেল্ফিখন মাৰিব নাপালোঁ দেখিলে চেল্ফিকেইটা মোৰ একদম কি ঘাটিয়া কোৱালিটি মোৰ চেল্ফি উঠিলে দেখিলে
सो गाइज यही था आज का वीडियो एंड बाकीখিনি অসমীয়াতে কৈ দিছোঁ আৰু সকলো আহা ইয়াত আছে প্ৰভাত নমস্কাৰ 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 ইয়াত প্ৰভাত মৃন্ময় আৰু মোৰ চেনেলটো আপোনালোকে চোৱা নাই যদি চাব পিকে প্ৰভাত জজো ইয়াৰ নামটো জজো কিন্তু মই মানে সদায় বেলেগ কিবা এটা মানে সদায় কৈ পাওঁ মানে তো সেইটোৱে মেইন কথাটো আৰু কি হৈ গ'ল আগন্তুক নৱবৰ্ষৰ সকলোকে বহুত 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 বেছি শুভেচ্ছা থাকিলে আৰু সকলোৱে নতুন বছৰ যাতে ভাল যাওক সকলোৱে ভাল হওক তাৰে কামনা কৰিছোঁ আমাকো আশীৰ্বাদ কৰিব যাতে আৰু নতুন বছৰত ভাল আৰু ভাল যাতে ভিডিঅ' দিব পাৰোঁ তাৰে কামনাৰে আজি ভিডিঅ' ইয়াতে কৰিছোঁ শেষ লগ পাম নতুন ভিডিঅ' নতুন বছৰত সকলোখিনি নতুন হ'ব বহুত নতুন কিবা পদক্ষেপো আছে তো ঠিক আছে আজি ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ চি ইন দ্য নেক্সট ভিডিঅ' টিল দেন বি পজিটিভ ৱৰ্ক হাৰ্ড ৱৰ্ক ফৰ ড্ৰিম এণ্ড এনজয় ইয়ৰ লাইফ বাই বাই এণ্ড হেপী নিউ ইয়েৰ